So hello guys, here মানে ধুনীয়া এজনী নানি কাম কৰি আহিছে এজনী নানি কৈছে ধুনীয়া ছোৱালী এজনী চাব দেই বুলি কৈছে so আমি আজি এটা ধুনীয়া গধূলি পৰিৱেশত জেচিবি চকা দিছে হাইটো এটা বিল্ডিং এখন আকাশ বিৰাট ধুনীয়া মানে আপোনালোকে চালে নেচাৰটো একদম মানে কিবা এটা আছে ওপৰত এজনী চোৱাই এইটো লালকি লগত আহি আছো এইফালে একদম ধুনীয়া একদম হাইখন পাহাৰখন এইফালে একদম কি পাহাৰ বুলি কয় নাগালেণ্ড নে কি কয় পুৰা দূৰলৈকে থিয়া একদম আমি একদম নামৰূপ দেই আমি নামৰূপৰ মানুহ মানে একদম হেৰিয়ৰ কাষৰতে পাহাৰৰ ওচৰতে সেইফালে পুৰা গোটেই পাহাৰ দেখুৱাই গ'লোহি এইখিনি মানে বহুত বোকা আছে মানে পুৰা বোকা মানে আমাৰ ৰাস্তাটো মানে পকা বনাইছিলে হা আমাৰ পুৰা মানে ডাম্পাৰ অহা যোৱা কৰি যায় মানে পুৰা কি ক'ব পুৰা ডাম্পাৰ জেচিবি এইবোৰ পুৰা আহি যায় সেইটো কাৰণে চক না ৰাস্তা চক পুৰা বোকা মানে পুৰা মানে বৰষুণ দিলে মাছ মেলি পিনে আপুনি আকৌ দুদিনৰ পিছত ধৰিব পাৰিব পুৰা এখন গেট ডাঙৰ মানুহ হয় ইয়াত ডাঙৰ মানুহ এটা আছে এখন চক পুৰা বোকা ঝাৰু লাগি আছে দেই 180 টকা জেচিবি মানে আৰু বিক্ৰী কৰিছে এইখন আকাশখন চক না একদম বিউটিফুল আপোনাক মই এতিয়া পিছবেলাৰ মানে বেলি ডুবাৰ পৰিৱেশটো আমাৰ ইয়াত মানে বেক চাইডে আপোনাক মই দেখাইছোঁ একদম ৰাস্তা পুৰা বোকা এইটো হৈছে আমাৰ নদী দেই পুৰা এখন ডাঙৰ মানে বিশাল এইখন পুৰা বিশাল নদী এইটো আমাৰ বৰী এইখন নদী মানে আৰু নদী হ'বলৈ নাই আৰু বিশেষকৈ হ'লেই নদী হা কিন্তু হেৰি যে ইয়াত মানে আপোনাৰ জেচিবি মাছ পাব খালি মাছ পাব মাছ পাব দেই থাইলেণ্ড মাগুৰ পুৰা মানে পুৰা ডাঙৰ পুৰা বিক্ৰী হয় গাড়ীয়ে বিক্ৰী হয় আমাৰ থাইলেণ্ড মাগুৰ মানে পুৰা কুটি পুৰা বনি গৈছে আমাৰ এতিয়া আমি আহি পাই গ'লোহি লগৰ এটা ঘৰলৈ আহিছোঁ এতিয়া পিছবেলা ফ্ৰী ফায়াৰ খেলিবলৈ গেম খেলিবলৈ আহিছোঁ পুৰা ফুল চাৰ্জ দি আহিছোঁ দেই এখন পথাৰ পুৰা পানী হৈ আছে মানে চাল বোৱা নাই বাব চাগে পিছতকৈ এই দলঙলৈকে যাওঁ এইটো মই হা পিছফালে দেখিছোঁ এইটো এটা মানে মাছ পোহে আৰু পুৰা ফিচাৰী ইয়াত আমি কেতিয়াবা গা ধুওঁ এতিয়া পুৰা আহি আছোঁ এইটো ৰাস্তা হয় এইখন পাহাৰ এইটো আমাৰ বাবা কাই দেই এতিয়া তিনিআলি পাই গৈছোঁ এইটো হৈছে আমাৰ তিনিটা আলি মানে এইটো আমাৰ তিনিআলি এইফালে এটা আলি আছে আৰু এইফালে এটা আলি আছে আৰু এইফালে এটা আছে এইটো পুৰা আমাৰ তিনিআলি পুৰা তিনিআলি এইটো পুৰা একদম এইফালে পিছফালে বেৰি ডুবিছে পুৰা ধুনীয়া পৰিৱেশ চ' ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব এইটোতো মোৰ প্ৰথম ব্লগ হয় আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন ভিডিঅ'বোৰ সোনকালে আপোনালোকে পাই থাকে যেন আৰু এইটো মোৰ নতুন চেনেল নতুন এতিয়া ব্লগটো বনাই নাই জাষ্ট দি চাইছোঁ চ' আগলৈ ভাল বনাম আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদত আগবাঢ়িম চ' আজিলৈ ভিডিঅ'টো ইমানতে পায়